Hello everyone, welcome to my YouTube channel PB Vlogs. আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ বাবে। আজি মোৰ ৰেচিপিটো হৈছে ছাগলী ঠেঙৰ এটা পুষ্টিকৰ ৰেচিপি। ছাগলী ঠেঙৰ চুপ খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈ খুব ইজি হয়। তেনেহলে হক মই সিম্পল ষ্টাইলতে ৰেচিপিটো বনাম। মই এটা ছাগলী ঠেং কেইখন কাটি লৈ আছো। আপোনালোকে যদি ৰেচিপিটো ট্ৰাই কৰে এনেকৈ ছাগলী ঠেং কেইখন কাটি ল'ব। মই 10টা ছাগলী ঠেং লৈছো। তেনেহলে হক ভিডিওটো আৰম্ভ কৰো। এতিয়া মই পিয়াজ এটা কাটি লৈছো, লগতে আদা নহৰু পেষ্ট অলপ আৰু তেজপাত এটা। আৰু মই ঠেং কেইটা ধুনীয়াকৈ ধুই লৈছো সফাকৈ। মই অলপ গৰম পানী দি ধুইছো কাৰণ কেতিয়াবা নোম থাকি যায়, তো গৰম পানী দিলে নোমবোৰ গুচি যায়। তো আপোনালোকে ঘৰত এনেকৈ গৰম পানী দি ধুই ল'ব। এতিয়া মই গেছটো অন কৰি ললো। অন কৰি মই কুকাৰটো বহাই দিলো কাৰণ মই আজি ৰেচিপিটো কুকাৰতে বনাম। আপোনালোকে কেৰাহীটো বনাব পাৰে, কিন্তু কেৰাহীত অলপ টাইম লাগে। তো কুকাৰটো গৰম হোৱালৈ মই অলপ ওয়েট কৰিলো। কুকাৰটো গৰম হৈ গ'ল। মই এতিয়া তেল দি দিলো। তেলটো দি মই অলপ টাইম আৰু ওয়েট কৰিলো তেলটো গৰম হোৱালৈকে। তেলটো গৰম হৈ গ'ল। মই এতিয়া তেজপাত এটা ছিঙি দি দিম। তেজপাতটো দিয়াৰ পিছত এতিয়া মই কাটি থোৱা পিয়াজখিনি দি দিম। দি মই ফ্ৰাই কৰিম। এনেকৈ পেষ্টটো অলপ টাইম ফ্ৰাই কৰি লোৱাৰ পাছত মই এতিয়া আদা নহৰু পেষ্টটো দি দিম। লগতে মই পাউডাৰ মছলাবোৰ এড কৰি দিম, যেনেকৈ নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি সব দি মই অলপ পানী দি মই আৰু অলপ টাইম ফ্ৰাই কৰি থাকিম। আপোনালোকে ভিডিওটো চাই থাকিব, ভিডিওটো স্কিপ নকৰিব, ভিডিওটো চাই ভাল পাব। মছলাটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈ আছো। আপোনালোকে চাওক, এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। যিমান ফ্ৰাই কৰিব ইমান টেষ্ট লাগিব মাংসটোৰ চুপ খাই। মছলাটো ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে, এইটো চাব পাৰে। ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ছাগলী ঠেংকেইটা দি দিম। ছাগলী ঠেংকেইটা ধুনীয়াকৈ ধুই লোৱা হৈছিলেই, এইটো চাব পাৰে। এতিয়া মই গোটেইখিনি ছাগলী ঠেং দি দিম। দি মই 2 বা 3 মিনিটমান আৰু ফ্ৰাই কৰি ল'ম ছাগলী ঠেংকেইটা। তিনি মিনিটমান পাছত চালোঁ মই, ধুনীয়াকৈ ফ্ৰাই হৈ আছে, এইটো চাব পাৰে। মই আৰু অলপ টাইম ফ্ৰাই কৰিম। আপোনালোকে ছাগলী ঠেঙৰ চুপ ঘৰত বনাবই, কাৰণ বহুত হেল্ডি ৰেচিপি হয় আৰু স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয়। তো এইটো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, এইটো চাওক। এনেকৈ ফ্ৰাই কৰি ল'ব। তো এতিয়া মই পানী এড কৰি দিম। মই 1/2 লিটাৰ পানী দিম, কাৰণ যেহেতু চুপ হয় তো পানীটো বেছি ভাল হ'ব। তো
হাফ লিটাৰ পানী দি মই 6টা বা 7টা চিটি মাৰিবলৈ থৈ দিম। বেছি চিটি মাৰিবলৈ নিদিওঁ কাৰণ হাতীটো বেছি গলি গলে খাই ভাল নালাগে। তো এতিয়ালৈ যোনে মোক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। ধুনীয়াকৈ পানীও দিয়া হৈ গ'ল। এইটো চাব পাৰে মই কিমান পানী দিছোঁ, এইটো চাওক। এনেকৈ পানী দি মই এতিয়া কুকাৰটো বন্ধ কৰি দিম আৰু 6টা বা 7টা চিটি মাৰিবলৈ থৈ দিম। প্ৰথম চিটিটো মাৰিলে আৰু বাকী আছে 5টা। ছটা চিটি মাৰা হৈ গ'ল। এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। মোৰ ৰেচিপি হ'লে আৰু ফাইনেলি মোৰ ৰেচিপি কমপ্লিট। এইটো চাব পাৰে ছাগলী ঠেঙৰ চুপ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আশা কৰোঁ ভালে হৈছে চাগে। আপোনালোকে ঘৰত ৰেচিপিটো এবাৰ ট্ৰাই কৰিব, বহুত হেল্ডি হয়। আৰু যোনে মোক এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব, তেতিয়াই আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম।